হেল্ল' গাইজ, কি খবৰ নিশ্চয় ভাল আপোনালোক সকলোৰে। আপোনালোক সকলোকে মোৰ ইউটিউব ব্লগটোলৈ স্বাগতম জনাইছোঁ আৰু ডি কলিতা ফেচবুক পেজলৈ স্বাগতম জনাইছোঁ। আপোনালোক সকলোৰে বাবে মই আজি অতি সহজতে কম সময়ৰ ভিতৰতে ঘৰতে বনাব পৰা জলকীয়াৰ আচাৰৰ ৰেচিপি এটা লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে চাই ভাল পায় ভিডিঅ'টি আৰু শেষলৈ চাই থাকে। আজিৰ এই আচাৰটো মোৰ বহুত প্ৰিয় আৰু মই খাই বহুত ভাল পাওঁ আৰু হয়তো আপোনালোকেও ভাল পাব বহুত। আৰু মায়ে বনায় এই আচাৰটো আমাৰ। এই আচাৰটোত বেছি বস্তুও নালাগে, বিশেষ 5টা বস্তু লাগে মাত্ৰ। কেঁচা জলকীয়া আৰু সৰিয়হ, মিঠাতেল, নিমখ লাগিব অলপ আৰু এইফালে ভিনেগাৰ লাগিব। তেন্তে আজিৰ ভিডিঅ'টি আৰম্ভ কৰিছোঁ আৰু আপোনালোকৰ মৰম আশীৰ্বাদবোৰ সদায় ৰাখিব মোলৈ। আৰু প্ৰথমে আপোনালোকে জলকীয়া কিনি আনিব লাগিব বজাৰৰ পৰা। জলকীয়াখিনি ভালদৰে ধুই এবাৰ শুকাব লাগিব ৰ'দত, মানে পানীখিনি লাগি নাথাকে যাতে জলকীয়াখিনি। তাৰপিছত এনেকৈ পিচ পিচকৈ কাটি ল'ব লাগিব জলকীয়াখিনি, কাৰণ পিচ পিচকৈ কাটিলে গোটেই নিমখ আৰু সৰিয়হখিনি মাজত সোমালে তেতিয়া টেষ্ট হ'ব, বস্তুটো খাই ভাল লাগিব। সেইকাৰণে এয়া কাটি লোৱা হৈছে এইফালে। তাৰপিছত সৰিয়হখিনি লাগিল, গোটা সৰিয়হখিনি আপুনি পিচি ল'ব লাগিব ধুনীয়া কৰি। এইখিনি অলপ পিচি লোৱা হৈছে, ভিনেগাৰ দিয়া হৈছে ইয়াত। ভিনেগাৰ দি অলপ পিচি লৈছে আৰু এইখিনি শুকনা সৰিয়হ, মানে এইটো ভিনেগাৰ নিদিয়াকৈ বেলেগকৈ বটি লোৱা হৈছে। দুইখিনি একেলগে মিক্স কৰি দিয়া হ'ব পিছত। আৰু এইফালে দেখাই আছোঁ আপোনালোকক, ভিনেগাৰ দিছে। ভিনেগাৰ আপোনালোকে আন্দাজমতে দিব যিমানখিনি লাগে। মায়ে এই আধা বটলমান দিছে, লগত এইফালে 2 চামুচ নিমখ দি দিছে। আৰু এইফালে মিঠাতেল আধা কিলোমান লাগিছেই, আৰু আধা কিলোতকৈ বেছিয়ে লাগিছে। তাৰপিছত ইয়াতে লাহে লাহে জলকীয়াখিনি দিছে, দি লাহে লাহে মিক্স কৰিব লাগিব ধুনীয়া কৰি। মিক্স কৰি লৈ তাৰপিছত আৰু বেছি সময় নাইয়ে, আচাৰটো হ'বই ৰেডি। আপোনালোকক দেখাই আছোঁ, চাই থাকক। এয়া হৈয়ে গ'ল আচাৰটো, দেখিছেনে? আপোনালোকৰ কাটংতে মেলংতে কমেও 10-20 মিনিটত হৈ যাব আচাৰটো, বেছি টাইম নালাগে। আৰু খাই যে বহুত ভাল লাগে, এবাৰ টেষ্ট কৰি চাব পাৰে আপোনালোকে বনাই, বহুত ভাল পাব। কেঁচা জলকীয়াৰ সেউজীয়া আচাৰটো এইটো আপোনালোকে বনাই লগেও খাব পাৰিব, কিন্তু সদায় যদি অলপ অলপ ৰ'দত দি থাকে বহুত দিন যাব আচাৰটো। আৰু আচাৰ সদায় আইনাৰ বুটলত থ'ব লাগে, কাৰণ আইনাৰ বুটলত থ'লে বহুত দিন যায়, জানে চাগে আপোনালোকে। আচাৰটো এবাৰ মই টেষ্ট কৰি চাওঁ। সঁচাকৈ বহুত ভাল লাগিছে আৰু গোটেইখিনি বস্তু মানে সমানে হৈছে। নিমখ আৰু জলকীয়াই দিয়কচোন, আৰু সৰিয়হখিনি তেলখিনি গোটেইখিনি সম্পূৰ্ণ হৈছে, পূৰা মিলি গৈছে। খাই বহুত ভাল লাগিছে, আপোনালোকে এবাৰ ঘৰত বনাই খাই চাব। ঠিক আছে ফ্ৰেণ্ডছ, আজিৰ আচাৰৰ ভিডিঅ'টি ইমানতে শেষ কৰিছোঁ। আৰু এই আচাৰৰ ভিডিঅ'টি আপোনালোকে বনাই খাই যদি ভাল পায়, যদি মোৰ কমেণ্টত জনাব আপোনালোকে কেনেকুৱা পালে আচাৰটো খাই। আৰু মোৰ ভিডিঅ'টি যদি আপোনালোকে ইউটিউব পেজত চাই আছে, ভাল লাগিল যদি লাইক কৰি দিব। আৰু ফেচবুক পেজত চাই আছে যদি মোৰ পেজটো এতিয়ালৈ ফ'ল' কৰা নাই, ফ'ল' কৰি দিব মোৰ পেজটো। আৰু ইউটিউব চেনেলটোত যদি নতুনবাৰৰ পৰা আহিছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আকৌ লগ পাম নতুন বছৰত আপোনালোকৰ বাবে নতুন ভিডিঅ' লৈ। তেতিয়ালৈ সকলোৱে ভালে থাকক, কুশলে থাকক আৰু হাঁহি থাকক, কাৰণ হাঁহি থাকিলে স্বাস্থ্যৰ কাৰণে ভাল। ঠিক আছে ফ্ৰেণ্ডছ, থেংক ইউ।